Welcome to my আৰু এটা নতুন ব্লগত মই অসমীয়ালৈ আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন প্ৰেছ কৰিব। এতিয়া মই আছোঁ ভিয়েটনামত। ৰাতিপুৱা হৈছে 9:30 হ'ল। এতিয়া মই কফি খাবলৈ আহিছোঁ। চাওক বঢ়িয়া জেগা আৰু ইয়াতে না বহুত বঢ়িয়া আপুনি খাবলৈ পাব। ঘৰলৈ যোৱা নাই আজি 7 বছৰমান হ'ল ঘৰলৈ যোৱা নাই। ভাবি আছোঁ আৰু 2 মাহৰ পাছত যাম ঘৰলৈ। কৰোণাত মই ইয়াতেই আছিলোঁ আৰু বিৰাট বেয়া হৈছে। ইয়াতে ইমান বেয়া হোৱা নাই মই যি জেগাত আছোঁ, কিন্তু বাহিৰৰ ফালে বিৰাট ভয়ানক এটা কাণ্ড হৈছিল। মানে কি কৰোণাত একেবাৰে একদম চব জেগাতে বঢ়িয়া জেগা চাব। আৰু মই এতিয়া কফি খাই আছোঁ বৰ্তমান। আৰু এই বিল্ডিংটোৰ নাম হ'ল ইণ্ডো চাইনা আৰু কফিটো বিৰাট ডাঙৰ কফি চাওক। ধুনীয়া একদম ডেক'ৰেশ্যনছ খুব বঢ়িয়া। চাওক আৰিফৰ ক্ৰেন ইয়াতে আছে। সাৰচ পাখিটো আছে। কিমান ধুনীয়া জেগা। আৰু অলপমান এইটো ৰাস্তাটো পাৰ কৰিলে আপুনি এটা ডাঙৰ নদী পাব। এই 10-12 দিন হ'ল এজন মানুহে ব্ৰিজৰ পৰা জাপ দি মানুহটো মাৰা গৈছে। আৰু এতিয়া চাওক, এতিয়া ভিয়েটনামৰ বঢ়িয়া জেগা। আপুনি যদি ইয়াতে আহিব খোজে আপুনি ইয়াতে আহিব পাৰে। Alright, so I recommend you to come here and try to travel in this place. This is a very nice and good place. Alright, thank you very much. আপুনি এতিয়ালৈকে বহুত দিন মূৰত মই এটা ভিডিঅ' ঢালি আছোঁ। প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন প্ৰেছ কৰিব। Alright, thank you very much.